Hello everyone, welcome back to a new video. এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 1 জানুৱাৰী 2026 আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। মোৰ নৱবৰ্ষ এবাৰ আৰম্ভণিটো বৰ অলপ ভাল নহয়। দেখিছেনে হাতত কি লগাই থৈছোঁ? ক্ৰিকেট খেলিছিলোঁ। ক্ৰিকেট খেলাৰ পিছত হাতৰ যিহে বিষ হ'ল, মানে হাত দাঙিবই পৰা নাই আৰু সেইকাৰণে বৰ ভাল লাগি থকা নাই। পুৰা বিষ, মানে এটা টাইমত পুৰা কপি যায়গৈ হাতখন। আৰু আজি পিকনিক খোৱা বতৰ, যদি আজি পিকনিক নাখাওঁ মনটো ভাল নালাগিব। সেইকাৰণে আজি লগৰ কেইটাই পিকনিক এটা উলিয়াইছে, এতিয়া তালৈকে যাবলৈ লৈছোঁ। পিকনিকততো একো কৰিব নোৱাৰোঁ, যাওঁ আৰু এতিয়া ৰাতিপুৱাই ফোন কৰিলে তেহেঁতি যে আজি পিকনিক এটা খাওঁ, সেইকাৰণে যাবলৈ লৈছোঁ। এতিয়া আপোনালোকক ডাইৰেক্ট পিকনিকত লগ পাম। সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু ভিডিঅ'টো ভাল পালে লাইক এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। ভিডিঅ'টো চাই থাকক। আৰু ডেষ্টিনেশ্যন পালোহি। পিছফালৰ পৰিৱেশটো দেখিছে যে ক'ত খাবলৈ আহিছোঁ। আমি আহিছোঁ ৰাবাৰৰ বাগানত খাবলৈ। ৰাবাৰ বাগানত খাবলৈ আহিছোঁ। বৰবাম বাগানৰ ওচৰত যিখন ৰাবাৰ বাগান আছে, মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে হয়তো দেখিছে। ব'লক ইয়াতে খাবলৈ আহিছোঁ। লগৰকেইটা গৈ পালেগৈ, এতিয়া মই গৈ আছোঁ অকলে, আৰু এইফালে ঢেৰ মানুহ গৈ আছে। তো চাওক ভিডিঅ'টো কেনেকুৱা হ'ব আজি পিকনিক স্পট পাই গ'লোহি, আৰু পিছফালে পৰিৱেশটো দেখাইছে। এই পিকনিক স্পট দেখিছেনে? বা মানুহ ভিৰ হৈ আছে। এইডোখৰ হৈছে ৰাবাৰ বাগান, বৰবামত থকা ৰাবাৰ বাগান। আৰু আমাৰ এতিয়া এয়া আমাৰ অংকুদা ৰান্ধনি আপুনি হ'ব নেকি আজি? আমাৰ কৌশিক দা। এতিয়া টি টাইম, এতিয়া চাহ খাম আমি। এতিয়া আমাৰ গাহৰি একদম জুইত ঠগিত পানীত বইল। এইফালে ভইচ হৈ আছে ৰেকৰ্ডিং ন? মাইকটো লাগি আছে ন ডিঙিত? এয়া অমলান দা, এইটো এডাপ্টৰটো। মাংসটো বঢ়িয়া দেই। এইফালে আমাৰ মহিলা ৰান্ধনীসকল। এইটো হৈছে বন, এয়া হৈছে পেহী। ইউটিউবত ওলাব ৰ'ব, মই ইউটিউবত দি দিম। অঁ, এয়া কৌশিক দা ৱাইফ, এয়া অংকুদা ৱাইফ। 250 এয়া আমাৰ কৌশিক দা ছোৱালী। তাই মোলৈ ভয় কৰিছে। এয়া অংকুদা ল'ৰাটো। বন, এই বন এইফালে চাই দিয়া, হাই বুলি কৈ দিয়া। হা, থেংক ইউ। আৰু এইডোখৰ হৈছে পিকনিক স্পটৰ এৰিয়াটো। এইখন হৈছে জাজি নৈখন, আৰু এইফালে পিকনিকৰ মানুহ চক। এইফালেও খাই আছে। আমাৰ পাৰ্টিটো হৈছে এইটো, আৰু এইফালে বাকী। এইটো আমাৰ বনে কুকুৰ পোৱালি এটা লৈছে ন? ৰখাই দে কুকুৰ পোৱালি। কোনটো? কি নাম দিছে তাক? লুনা। বাহ, বঢ়িয়া নাম দিছা দেই, লুনা। সেইটো তুমি থৈ দিবা নে এতিয়া, নে ডাঙৰ হ'লে বিকি দিবা? বিকিবানে নেকি? নে থাকিব তোমাৰ লগত? তোমাৰ লগত থাকিব? তোমাক মৰম কৰে নেকি? মাতে নেকি? মাতে? ভেৰি গুড। এতিয়া আমাৰ প্লাৱন দা পাইছেহি। প্লাৱন দা, এয়া তেওঁৰ ৱাইফ। এইফালে গাহৰি বইলিং হৈ আছে।
আৰু মানুহো এজন দুজনকৈ বৃদ্ধি হৈ গৈ আছে। এতিয়া নামটো কি আছিলে? নামটো কি আছিলে? বাবলু, হিমাংশু। এইফালে হিমাংশু কলেজত পাইছিলে নেকি? জানো পাহৰিলোঁ। এয়া ব্ৰইলাৰ ফ্ৰাই, পেহীয়ে ব্ৰইলাৰ ফ্ৰাই কৰি আছে। বইল, গাহৰি বইল। এতিয়া আমাৰ মৃদুদা পাইছেই। ওলাবি আৰু তই কি খাই যাব? চকলেট? তই চকলেট খাই ভাল লাগে নেকি? এটা ক্ৰিকেট খেলিলেতো হাতে দাঙিব পৰা নাই। যুগলদা ৱাইফ আৰু আমাৰ কুহু মিঠাই চিঠাই লৈ আহিছে যে। এয়া আমাৰ ৰামদা, এয়া নৱদা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে নাই আপুনি? কৰি দিব আজি। এজন কোৱা আলহী নামটো নাজানো খালি। এয়া অভিনাশ। ক্ৰিকেট খেল লাগিব ন? তই যিটো ষ্টাইল কৰিছ মাংস আনিছে। ৰেড চিলি এটা ভালকৈ ৰেড চিলি লাগিব নি? এয়া এতিয়া আমাৰ যুগলদাই ভাত বনাই আছে। হ'বই আৰু ভাতটো বনালে হৈ যাব। এয়া ৰামদা। বেলেগকে কৈ দিয়ে দিয়ক কৈ দিয়ে বেলেগ কেলা নুঙাইলে মই ধৰি দিওঁ এই ছবি টবি অকাই বুজাই দিয়া নাই জানো বহুত 140 মিনিট বুজাই নাই এনেকৈ কৈ মই বলে যোৱা হা প্ৰেক্টিছটো এনেকৈ কৰিব মানুহৰ উল্টি লবা এনেকৈ মিলিকে ন মই বেয়াটো কোৱা নাই প্ৰেক্টিছটো মোৰ লিখি নিদিয়ে মানে বুজি নাপাওঁ ন তোক দুবাৰমান বুজাব লাগে ভালে এইটো হ'ব đi điểm đúng không ạ? Dua lah kalau, boleh kan? Oh, dua lah kalau. Dua lah kalau. Oh, boleh. ơi mongพันলাগে বলে আমি খাও দেই এই দে মানুহ আমি খাও দেই তু বা